কাৰণে গাড়ী এতিয়া ষ্টাৰ্ট কৰিছে, এঘণ্টামান ৰখাই দিলে। এতিয়া আহি আছে আমাৰ বাবাকাই, আৰু পিছফালে আমাৰ ইয়াৰ মৃদুলদা আছে, আমাৰ সুবুলদা, এই টোপনীয়ালে গাড়ীকেইটা। তো আমি এতিয়া এইয়া গাড়ী চলিছে আৰু এতিয়া পামগৈ আৰু বাকী ৰখাই যাম আৰু লাহে লাহে ডিউটি পাওঁ। ভিডিঅ' দি আছোঁ তাত টেম্পৰি নিদিওঁ কথাখিনি পিছলৈ চাই থাকক। চাৰিআলি কি চাৰিআলি? চতুৱা চাৰিআলি। আমি শুনিলোঁ আকৌ চেতৰ চাৰিআলি। কি চাৰিআলি এইটো শুনিলোঁ দা? এয়াই মই চেতৰ চাৰিআলি বুলিহে শুনিলোঁ এইটো। এনেকুৱা জেগাৰ নাম নাথাকে। তাকেহে ঠিক নাই ন, থাকিব নহয় নুনাম বাকাম কিম্বাম বাকাম, আমি কি জানো। ফুচকা খাই এনে আছে, ক'তনো চাহৰ দোকান, ক'তনো কি আনিছে। মোক অলপ দেখুৱা বুলি কৈছে, দেখুৱাই দিছোঁ দেই। মানে এই এক্সপিৰিয়েঞ্চটো আমি হেৰিলৈ যাই আহি আছোঁ, অসম ভৱন ভেলুৰলৈ যাই আহি আছোঁ। খুব মানে ব্যতিক্ৰমী এটা এক্সপিৰিয়েঞ্চ হৈছে আজি। হাতত এয়া কি দিছে নাজানো, কি আনিছে গোন্ধটো বেয়া পাইছোঁ মই, হ'লেও আনিছোঁ। এইটো কিবা ৰহি গোন্ধাইছে নেকি বাৰু? হাঁহ গোন্ধাইছে এইটো। আজিকে একেবাৰে চিন্তা কৰিছে, আগত গৈ আছে সেইটো জুম কৰি দিয়া। এইটো চাওক, এইজনলৈ মন কৰক, মিষ্টাৰ ৰুবুল আলী। ৰুবুল আলী। গৈ আছোঁ আহি আছোঁ, গৈ আছোঁ আহি আছোঁ, ক'লৈ গৈছোঁ আকৌ ওলামগৈ আৰু জানো সেই ৰাস্তা কিনাৰত বনাই থৈ নহয়, চব দোকান চোকানো বন্ধ। এইডোখৰ বোলে ভেলুৰ, জানো ভেলুৰ আছে নে নাই নে। চেতৰ চাৰিআলি নে চতুৱা চাৰিআলি বোলে এইটো, চতুৱা চাৰিআলি। সেই বোলে টাইম হ'ল এতিয়া, দোকান বন্ধ কৰিলে, এতিয়া ক'ৰ পৰা হুলস্থুল থাকিবগৈ। 10টা 9:30 বাজিব হ'ল, এতিয়া হুলস্থুল কৰি থাকিব নি? কিখন চাহৰ দোকান এখন বিচাৰিছোঁ, চাহৰ দোকান এখন নাই। ইমান কাক এটা লৈ আহ, সেইকেইটা গাড়ীতহে আহি আছে। প্ৰমোদ মানে কোন প্ৰমোদ? হেৰি এইজন প্ৰমোদ। সেইবোৰলৈ ফোন কৰি নাথাকোঁ আৰু, য'তে নোহোৱা মানে আহিছে মানুহটো, কেনেকৈ ঠাই পলাই আছে। নাই বৰ ভয়ানক যায়ো জেগাও, মানুহ একদম জনসংখ্যা কম ইয়াত। একোবা খোজকাঢ়ি আহি এই নাম এটা দেখিছোঁ, আছাম বুলি লিখা আছে। দেখিছোঁ বৰ্তমান পাই গ'লোহি। ফাইনেলি অসম ভৱন ভেলুৰ পালোহি। 9:26, 5টা বজাতে ওলোৱা মানুহ। তো এয়া চাই লওক ভেলুৰ নাইট ভিউ, এইটো মজা।
ৰাতিপুৱা ভালকৈ দেখাব হ'ব অঁ কাইলৈ ৰাতিপুৱা ভালকৈ দেখাম ওচৰত পাহাৰ এখন আছে ইয়াত আৰু এইফালেও আছে কাইলৈ দেখুৱাই আছোঁ মৰ্ণিঙত এইটো চক সমস্ত বেয়া কথা কোৱা মানুহটো এইটো ইয়াত ভিডিঅ' কেইটামান আছে মই ইয়াত লগাই দিম বাৰু পাছত এইটো মানুহটো চক এইটো হ'ল বিজিত দা চিনি পাইছে নাই এইটো সেইটো চিনি পাইছে নাই দুজনীকে ভতিজা এজনী বিয়াটো নগ'ল ইয়াক আপুনি হেৰি কৰি দিব বহিষ্কাৰ কৰি দিব এইটো তাৰমানে দুজনী ভতিজাক এজনী বিয়াত মই পালোঁ এই দুজনী বিয়াত এজনীও নাপালেহি নাযাওঁ বুলি নগ'লেই হাৰামি মানে মস্ত হাৰামি তাৰপিছত এতিয়া আহিছে ইয়াত ভেলুৰ তাৰপৰা 400 কিলোমিটাৰ আহিছে সি আৰু টকা 200 টকা খৰচ কৰি সি ঘৰলৈ যাব নোৱাৰিলে মস্ত বেয়া কথা কোৱা মই এইখিনি লগাই দিম বাৰু বিজিত দা দেই ভিডিঅ' এইখিনি আছে ইয়াত একদম বেয়া বেয়া কোৱা কথা এইটো Thank you.